তো গাইজ আমি বৰ্তমান যাই আছোঁ অকণমান ফুৰিও দিনটো আমাৰ যোৱা নাই আজি খুব ৰ'দ খুব গৰম কি কৰিব ক'ত যাবি ব্ৰ গাঁও ভিজিট কৰিব যাওঁ যাবি ব'ল গাইজ আমাৰ এখন গ্লেমাৰ হয় গ্লেমাৰ মানে মৰমৰ গাড়ী এখন আমি গ'লোঁ আমাৰ ভিউবিলাক চাইছে যাই থাকিব আমাৰ এটা চেনেল আছে কি নাম পকালাগা ব্লগ ব্লগছত আমাৰ এতিয়া ভিডিঅ' যাব আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ছাপৰ্ট কৰে আমি আৰু কণ্টিনিউ হ'ম গাছৰ পাত খাওঁ মেকাৰ পাত খাওঁ কচুৰ পাত খাওঁ চব খাম কি খাব গাইছ নাই আমাৰ আপুনি ভিডিঅ'বিলাক চাব কোনি খাই কোনি নাখায় চববিলাক গম পাব আমি এনেই ফুৰিব আহিছোঁ অকণমান আমি এতিয়া ই খাব কিন্তু আমাৰ গাছৰ পাত খাব গোটেইখিনি বস্তু আমি খুৱাম নেক্সট উইকত আপোনালোকে ভিডিঅ' পাই যাব পাই যায় আমি এনে নৰ্মেল ভিডিঅ' এনে জাষ্ট এটা আপলোড কৰিছোঁ চাব পাৰে আগৰ দিন বিজু পাগলা আহি আছে now visit this Biren Bagla. It is Biren Bagla, most popular person in this village. Hi bro, how are you? এই লাষ্ট কৈছি যা কি হয় তুমি পাছে গেলা মোৰ মাথাৰ লগে লাগি বেয়া পাইছ নেকি ই পাগলা হৈছে দিয়া এনাই কৰি আছে এনাই কৰি আছো শুনা তো গাইজ এই ল'ৰাটোৱে লাষ্ট কৰিলে কাৰণে ভিডিঅ' আমি ষ্টপ কৰি দিব লগা হ'ল অলপ লাষ্ট কৰিছোঁ মানে আমি ব্লগ বনাই থাকা বুলি কৈছোঁ আমি যিটো হয় বাৰু ব্লগ বনাই আছোঁ তাৰ আগত মিছা কথা কৈছোঁ যে আমি ব্লগ নাই বনোৱা বুলি তথাপিও আমি ফুৰিম বেলেগ এটা কাৰণতে ফুৰিম আমি আজি কাৰণটো লাগে এবাৰ কি কাৰণ গৰম লাজ দিছে আমাক লাজ দিছে আমি কাৰণ আমাক এনেকৈ ব্লগ বনাই ৰেকৰ্ডে নাই লাভ এতিয়া নেক্সট আমি বেলেগ একো নকৰোঁ যেতিয়া মস্ত গৰম দিছে 36 ডিগ্ৰী গৰম গাছৰ পাত এটাও লৰা নাই আপোনালোকে চাব পাৰে ওপৰত মুৱা কৰি দিছোঁ মই কেমেৰা বাইক চলাই আমি হাৱা খাব লগা হৈছে কাৰণ এটাই বতাহ নাই ঘৰত ফেন আছে এচি নাই সেইকাৰণে আনি ফেনৰ হাৱা ফেনো গৰম হাৱাই প্ৰডিউচ কৰে উপায় নাই আমি দুদিন ইনকে চাপৰ্ট কৰি আল্টু ফাল্টু হ'লে আমি ব্লগ বেয়া কৰিম কিন্তু আপোনালোকে এটা কমেণ্ট কৰিব কি গাছৰ পাত খাব লাগে এই ইয়াত খোৱা মই নাখাওঁ ই খাব আপোনালোকে কোনোবা আছে এই একেটা এইবাৰ একেটা পাইছিলাক এই একেটা পুৰা বাগাত দি আছে পুৰা দেখি গাইছ দিছ ইজ ৰেল লাইন এনে আহিছোঁ বেকাৰ একেটা আমি এইটো অভি এইটো অভি বাকী কেইটাৰ নাম ময়ো নাজানো কিন্তু হ'ব পাৰে গাঁৱত বুলি আছে এতিয়া তেল আড্ডা পিটো আৰু যাম গাইজ আমি তাৰপৰা গুচি আহিলোঁ তেতিয়া আমি ঘৰত দেখি যাব কিনো কৰিবা আৰু এই মস্ত গৰম সূৰ্যটো আমাৰ ওপৰত দেখিলে কাম বন নাই বেকাৰ ল'ৰা একদম কাম বন নাই ৰাস্তাত ছাগাল কেইটামান আছে বেলেগ দেখামনো কি আপোনালোকৰ গাঁও জেগাত এই ছাগাল কেইটামান আছে এই বিন্দাল বতাহ খাই আছে ছায়া খাই আছে বতাই নাই দিয়কচোন খুলিছোঁ মই বতাহ এই ফকৰা কথা গেল ধুনীয়া চক এটা পাইছোঁ ঘূৰি দিলোঁ ভিউ চক গাঁৱৰ গাঁৱৰ পৰিৱেশত ভিউ এটা এতেই ভাল লাগে আৰু ইয়াৰে নেচাৰটো ভাল একদম মানে সেই নেচাৰ মানে একদম প্ৰকৃতি আৰু অৰিজিনেলি আছে একদম মানে পলিউশ্যন নাই ইয়াতে গাঁৱত পলিউশ্যনটো নাই 100% নাই পিয়ৰ অক্সিজেন যি কি নহওক সেইটো ভাল যদিও বা আমি মানে চহৰ টাউনত থাকোঁ গাঁৱে গাঁৱৰ ইমোশ্যনটো কোনেও কৰিব নোৱাৰে গাঁৱৰ ইমোশ্যনটো বহুত হাইলাইট আছে ব্ৰ ভাল কথা হৈছে ব্ৰ সুন্দৰ মানুহবিলাকে ছাপোৰ্ট কৰক আমাক আমি গাছৰ পাত খাম গছ নহয় গাইজ মই ইয়াকে খুৱাম কি গাছৰ পাত খাব লাগে খালি আপোনালোকে কমেণ্টটো লাগে কি খাব মই নহয় আপোনালোকে কৈ তিতা কাঁঠালৰ পাত ভাতকেৰেলাৰ পাত জিকাৰ পাত একচুৱাই যে যি পাত নকওক সেই পাত বেছি এনেই পাতৰ সৎকে নাই আগতে আমাৰ মই ডাইটত আৰু এই কৰোঁ জিম কৰোঁ এইবিলাক খাই নকওঁ কি কৰিব বেলেগ গাছডাল দেখা দিয়ে এইবিলাক কি গাছ লাগি গাজানে গাইছ নামটো আমি আপোনালোকে কমেণ্ট কৰিব এই এটা ৰখি আছে
বেছি ৰাইজ চবে মাতি আছে ভিডিঅ' বহুত দিন কৰা নাছিলোঁ মাৰ্কেটত নাম আছিল পকা লগা ব্লগ বুলি আজি আৰম্ভণি কৰিছোঁ চবে আচৰিত হৈ গৈছে একদম বুজি পাইছা এইখিনি এটা পকা লগা ব্লগৰ ভিডিঅ' আছে চেম এইখিনি জেগাতে একদম তই চাবি ভাই এখন গ্লেমাৰ খানি এতিয়াই আছে গ্লেমাৰখনৰ গ্লাছ দোকান আছিল খালি এই ভিডিঅ'টো তোক মই ক'লোঁ মই সেইদিনাখন চাই ইনকে হাঁহিছোঁ খালি গ্লাছ দোকান আছিল তাৰপিছত আহি পেলাই এতিয়া বকুলৰ পাত খাইছিলোঁ এডাল বকুলৰ গাছডাল গাইছ আকৌ নহয় আমাক ছাপোৰ্ট কৰকচোন আমি চেষ্টা কৰোঁ বগৰী নেক্সট আপুনি গাইছ মই এটলা বগৰীত আহিম এটলা বগৰীৰ পাত খুৱাম আপোনালোকে কমেণ্ট কৰিব লাগিব এডলা বগৰীৰ গাছ সেই বগৰীৰ পাত মই আপোনাক যে বগৰীৰ গাছডাল দেখাইছোঁ গাইছ ঠাডলাৰ পাত ইয়াক খুৱাম মই আমাৰ ইয়াক মই খুৱাম মুখৰ দায়িত্বটো মোৰ আপোনালোকৰ কমেণ্ট লাগে এটা কমেণ্ট আহিলেও হ'ব কাৰোবাৰ পৰা হ'ব ভিউ বেছি নাহে কমেণ্ট বেছি নাহে জানো যদি এটা কমেণ্টটো আহে ন বগৰীৰ পাত খা মই আছোঁ এইটোত গাইছ আজিৰ কাৰণে আমি ভিডিঅ'টো এণ্ড কৰোঁ নেকি বেছি দীঘল নহ'ল মেইন ৰোড পালোঁ আমি ঘৰৰ দিশে যাই আছোঁ আমি বাই বাই ধন্যবাদ থেংকছ ফৰ ৱাচিং গাঁৱৰ দোকান এখন পাইছোঁ ইয়াত